বন্ধুসকল, যদি আপোনালোকে জেদী নহয় তেতিয়াহ'লে জেদী হওক। সফলতাৰ বাবে জেদী হোৱাৰ প্ৰয়োজন আছে। সফলতাৰ বাবে জেদী হোৱাৰ অৰ্থ হ'ল নিজৰ লক্ষ্যৰ প্ৰতি অটল দৃঢ়তা, প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ দৃঢ় সংকল্প আৰু অবিৰত প্ৰচেষ্টা। ইয়াৰ বাবে লক্ষ্য স্পষ্ট কৰক, প্ৰতিটো বাধাক গ্ৰহণ কৰক, নিজৰ সামৰ্থ্য বিকাশ কৰক, এলাহ পৰিহাৰ কৰক আৰু প্ৰতিদিনে নিজৰ পৰিকল্পনাত কাম কৰক, যিয়ে আপোনাৰ ইচ্ছা শক্তি শক্তিশালী কৰে আৰু আপোনাক গন্তব্য স্থানৰ দিশে আগুৱাই লৈ যায়। নিজৰ লক্ষ্য ইমান স্পষ্ট কৰক যাতে ব্যক্তিগত কৰক যে সেই লক্ষ্যত উপনীত হোৱাৰ প্ৰবল ইচ্ছা থাকে। প্ৰত্যাহ্বান আৰু বিফলতাৰ বাবে ভয় খাব নালাগে, কিন্তু সেইবোৰ অতিক্ৰম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হওক। প্ৰতিদিনে নিজৰ লক্ষ্যৰ দিশত কাম কৰক, আনকি যেতিয়া আপোনাৰ মন নাযায় তেতিয়াও কৰক। ইচ্ছা শক্তি মজবুত হ'ব এনে কৰিলে। বন্ধুসকল, নিজৰ সামৰ্থ্যত বিশ্বাস কৰক, নিজকে উন্নত কৰাৰ দক্ষতা বিকাশ কৰক, সমস্যাবোৰৰ সমাধানলৈ ৰূপান্তৰিত কৰক। আপুনি সন্মুখীন হোৱা প্ৰতিটো বাধা লিখি থওক আৰু সমাধানৰ কথা বিবেচনা কৰক। সেইবোৰ এৰাই চলিবলৈ নালাগে, অৰ্থাৎ আপোনাৰ সমস্যাৰ পৰা আপুনি পলোৱাৰ কোনো প্ৰয়োজন নাই, সেইবোৰ সমাধানৰ উপায় উলিয়াওক। বন্ধুসকল, আপোনাৰ আৰামৰ যি জ'ন, সেই জ'নটোৰ পৰা ওলাই নিজকে প্ৰত্যাহ্বান জনাওক আৰু নতুন নতুন বস্তু চেষ্টা কৰক, ট্ৰাই কৰক। জেদী হোৱাৰ অৰ্থ আনৰ লগত যুঁজ দিয়া নহয় বন্ধু। জেদী হোৱাৰ অৰ্থ হ'ল যে আপোনাৰ সফলতাৰ বাবে, আপোনাৰ সপোন পূৰণ কৰাৰ ফালে আপুনি আপোনাৰ আগুৱাই যোৱা।